হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। এয়া আকৌ এটা শ্বুটিঙৰ ভিডিঅ' দিবলৈ লৈছোঁ। এয়া 12 তাৰিখে গানৰ শ্বুটিঙৰ একচুৱেলি সময়ৰ 12 তাৰিখৰ দিনা। এয়া ছিংগাৰ আমাৰ খুব ধুনীয়া ছিংগাৰ এগৰাকী মৰম লগা আৰু তেওঁৰ এয়া গেটআপ হৈ গৈছে আৰু একদম ৰ'দতে বহুৱাই লৈছোঁ। আগবেলাটো বিৰাট ঠাণ্ডা আছিলে। ছিংগাৰ যিহেতু দেৰিকৈ পাইছে, এই ছিংগাৰক অকণমান দেৰিকৈ দিছিলোঁ, কিন্তু ৰাতিপুৱা কাৰ মেকআপ কৰিলোঁ সোনকালে গৈ কোন এক্ট্ৰেছ আছিলে আপোনালোকে ভিডিঅ'টো চালেই গম পাব দেই। আৰু এয়া ছিংগাৰৰ গেটআপ হৈ গ'ল, খুব ধুনীয়াও লাগিছে আৰু খুব ভালো পাইছে বোলে মেকআপটো। তেওঁ জনাই কৈছে মোক খুব ধুনীয়া হৈছে বুলি। থেংক ইউ, তেওঁক থেংক ইউ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু এয়া ছিংগাৰগৰাকী কেনেকুৱা লাগিছে, আপোনালোকে কেনেকুৱা দেখিছে মেকআপটো সেইটোও জনাব। আৰু আমাৰ এক্ট্ৰেছ কোন আছে আজি এই ভিডিঅ'টোৰ গানৰ শ্বুটিঙৰ এক্ট্ৰেছ কোন সেয়াও দেখিব। ভিডিঅ'টো চাই থাকক আৰু দেখি গৈ থাকিব দেই। এয়া আমাৰ ছিংগাৰ অলৰেডি হৈ গৈছে। ছিংগাৰৰ ওচৰত অলপ দেৰিকৈ আছে, গতিকে এক্ট্ৰেছৰ মেকআপৰ ভিডিঅ' ল'বলৈ নহ'ল। এয়া গম পাইছেনে, বেক ছাইডৰ পৰা কৰিছোঁ। এয়া আমাৰ এক্ট্ৰেছ কোন, আপোনালোকৰ চবৰে মৰমৰ আৰু মোৰো বেষ্ট ফ্ৰেণ্ড অনন্যা কাশ্যপ। আৰু অনন্যাৰ গেটআপ হৈ গৈছিলে, বহুত সোনকালে হৈছিলে, কিন্তু মই তেতিয়া মেকআপৰ ভিডিঅ' ল'বলৈ নহ'ল, গতিকে শ্বটৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া ডান্স প্ৰেক্টিছৰ সময়, যিহেতু অলপ প্ৰেক্টিছ কৰাই লোৱা যায় শ্বটটোৰ আগত। আৰু কোন কোৰিঅ'গ্ৰাফাৰ আপোনালোকে ভিডিঅ'টোত গমেই পাব এতিয়া চাই থাকিলে। আৰু গ্ৰুপতে এয়া ডান্স শিকাই আছে অনন্যাক। আৰু এফালে এয়া নীল গোবিন্দ হৈছে এই গানটোৰ কোৰিঅ'গ্ৰাফাৰ। খুব ধুনীয়াকৈ কৰি আছে সৰু ল'ৰা, আৰু খুব ধুনীয়া ষ্টেপ দিছে। ষ্টেপকেইটা ভালো লাগিছে চাই, আৰু গানটোও বিৰাট ধুনীয়া। গতিকে আগবেলাটো খুব কুঁৱলীও আছিলে। এয়া দেখিছেনে, নীল গোবিন্দই নিজে নাচি অনন্যাক দেখাই আছে, ষ্টেপটো ল'বলৈ বুজাই আছে। গতিকে ইয়াৰ পিছতে আকৌ এই ষ্টেপটোৰ শ্বুটিং হ'ব। গতিকে আৰু এক্টৰো কোন আছে আপোনালোকে গম পাব দেই। ভিডিঅ'টো চাই থাকিলে গম পাই গৈ থাকিব এক্টৰো কোন আছে। এক্টৰ এক্ট্ৰেছৰ মেকআপৰ ভিডিঅ' একচুৱেলি মই ল'বলৈ নহ'লগৈ, খুব লৰালৰি হয় ৰাতিপুৱা সময়খিনিত শ্বটৰ কাৰণে, যিহেতু এদিনৰ কাম আছিলে আৰু ছানডাউন পুটুককৈ হয় আজিকালি, গতিকে সেইকাৰণে সোনকালেই লাগিছিলে আৰু ভিডিঅ' কৰি থাকিবলৈ মোৰ সময় নহ'ল। আৰু গতিকে শ্বটৰ শ্বুটিঙৰ ভিডিঅ'ই দিছোঁ। এয়া প্ৰেক্টিছ কৰি আছে গ্ৰুপৰ সৈতে। গ্ৰুপৰ ডান্সাৰবোৰো ধুনীয়া, ল'ৰাবোৰ ধুনীয়া, চবেই ধুনীয়াকৈ প্ৰেক্টিছ কৰিছে, চবেই ধুনীয়াকৈ ডান্সৰ ষ্টেপটো ল'ব পাৰিছে। আৰু এইফালে নীল গোবিন্দ ৰেডি হৈ গ'ল, আমিও ৰেডি, চব শিকাই মেলি চব ৰেডি, মেকআপো ৰেডি, চব হৈ গ'ল। এতিয়া শ্বট ল'বলৈ ধৰিছে, অনন্যাৰ এয়া লৈ আছে খুব ধুনীয়া ষ্টেপটো। আৰু এয়া শ্বুটিঙৰ পৰিৱেশ দেখাই দিলোঁ। এতিয়ালৈকে হিৰ' এণ্ট্ৰি হোৱা নাই, আৰু হিৰ' কোন আপোনালোকে এতিয়ালৈকে দেখাও পোৱা নাই, গতিকে দেখিব ভিডিঅ'টো চাই গৈ থাকিলেই দেই। গতিকে ভিডিঅ'টো চাওক আৰু কষ্টিউমো কেনেকুৱা লাগিছে জনাব। কষ্টিউমটো খুব ধুনীয়াকৈ কৰিছে, কষ্টিউম ডিজাইনাৰজনে খুব ধুনীয়াকৈ কৰিছে। চিম্পুল হ'লেও ধুনীয়া আৰু মৰম লাগিছে তাইকো দেখিবলৈ। আৰু যিহেতু মই হেয়াৰটো মেলা কৰি ৰাখিছোঁ, তাইক ধুনীয়া দেখি চুলি মেলাত। আৰু সদায় মই মানে অনন্যাক চুলি মেলি থাকিলে ভালেই দেখি, আৰু চুলিখিনিও যেতিয়া বিৰাট ধুনীয়া মেলিলে ভাল লাগে, আৰু সেইটো অকণমান চুলিখিনি এক্সপ'জ কৰা যায় আৰু খুব ধুনীয়া লাগে ভিডিঅ'ত চুলিখিনি। গতিকে এয়া গম পালেনে, এয়া আমাৰ হিৰ' এণ্ট্ৰি হৈ গ'ল। হিৰ' আছিলে আমাৰ নীল তামুলী দেই, আৰু সিও ধুনীয়াকৈ নাচিছে আৰু অনন্যাৰ লগত খুব ধুনীয়াকৈ শ্বটবোৰ দিছে। খুব ভাল কথা বতৰা, খুব ভাল ল'ৰা, খুব ভাল হিৰ'। গতিকে শ্বুটিংটো কৰি মজাই লাগিছে, আৰু শ্বুটিং কৰি যিহেতু ভালেই পাওঁ। আৰু মাজে মাজে খোৱাৰ ভিডিঅ'ও দিওঁ, শ্বুটিঙৰ ভিডিঅ'ও দিওঁ, আৰু মোৰ আছে বহুত ভিডিঅ' দিবলৈ, কিন্তু এডিটিং কৰিবলৈ সময় পোৱা নাই, যিহেতু বিয়াৰ মেকআপত ঘূৰি ফুৰিছোঁ এতিয়া। গতিকে বিয়াৰ মেকআপবোৰৰ ভিডিঅ'ও মই মানে আপোনালোকলৈ দিবলৈ সময় পোৱা নাই, কিন্তু সেই খোৱা বোৱা ভিডিঅ' কোনোবাদিনে গেপ পালে আৰু অকণকৈ আপোনালোকলৈ দি দিওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই আছে ইমান দেৰিলৈকে জনাব। আৰু মানে ডান্সৰ ষ্টেপ, ভিডিঅ'টো, মেকআপ কেনেকুৱা হৈছে এইবোৰ আপোনালোকে জনাব। আৰু আপোনালোকে চাই ধুনীয়া কমেণ্টছ কৰিলে মনবোৰ ভাল লাগে, আৰু ভিডিঅ' দিবলৈ মনটো আগবাঢ়ে। গতিকে ভিডিঅ' এডিটিং কৰিব ইমান নাজানো, কথাও ইমান ক'ব নাজানো, যদি কিবা ভুল হয় ক্ষমাও কৰিব, কথাৰ মাজতে কৈছোঁ। এয়া আমাৰ ছিংগাৰৰ শ্বট দিবলৈ লৈছে। ছিংগাৰ একদম সৰিয়হনিৰ মাজত দেখিছেনে, পাহাৰটোৰ সৈতে ইমান ধুনীয়া লাগিছে। ইয়াত ড্ৰোন ওপৰত উৰি আছে, আৰু সৰিয়হ কিন্তু নষ্ট কৰা নাই দেই, মাজতে অকণমান খালী জেগা আছে, তাতে ৰখাই লৈছে। আৰু পিছফালে যে গ্ৰুপখিনি আহিছে, এয়া এটা আলি আছে মানে সৰিয়হৰ ছাইডত, সেই আলিটোতহে আহিছে, সৰিয়হ গছকি নাই অহা, আপোনালোকে সেইটো ভুলকৈ নাভাবিব দেই। এয়া ছিংগাৰ একদম কষ্টিউমটোও খুব ধুনীয়া লাগিছে দেই। আৰু এয়া ড্ৰোন উৰি আছে, কিমান ধুনীয়া লাগিছে। আৰু আকাশখনো এতিয়া ধুনীয়া হৈছে। কিন্তু আকৌ
কি হৈ যায় ধৰিব নোৱাৰি পুতুককৈ ফগ আহি যায় যিহেতু 4টা বজালে পেকআপেই কৰিব হৈ যায় আজিকালি 4টা বজাত বেলিব সেই আৰু কুঁৱলী হৈ যায় দেখিছেনে এতিয়া আহিলেই কুঁৱলী একদম তাৰপিছতে আকৌ এতিয়া অনন্যাৰ কষ্টিউম চেঞ্জ হৈ গ'ল হেয়াৰ অকণমান চেঞ্জ কৰি দিলোঁ ধুনীয়াকৈ মেলাই আছে কিন্তু অলপ চেঞ্জ কৰি ফুল এটা বেলেগ লগাই দিলোঁ আৰু কষ্টিউমটো খুব ধুনীয়া লাগিছে আৰু পৰিৱেশটোৰ লগত খুব ধুনীয়াকৈ মিলিছে কষ্টিউম আৰু এয়া নীলৰো কষ্টিউম চেঞ্জ হৈ গ'ল এয়া পথাৰত ধুনীয়াকৈ শ্বুটিংটো লৈছে গতিকে দেখিছেনে আকাশখন এয়া সন্ধিয়া হৈছে আৰু এয়া সন্ধিয়াৰ সময় আৰু যেহেতু দিন ছুটি পুতুককৈ সন্ধিয়া হৈ যায় গতিকে এয়া ৰিলছৰ কাৰণে অলপ প্ৰেক্টিছ কৰি আছিলে গ্ৰুপৰ ল'ৰাজনৰ লগতে গতিকে তাৰো ভিডিঅ' কৰি থৈছিলোঁ সেয়াও লগাই দিছোঁ আপোনালোকলৈ কেনেকুৱা পাইছে ইমানখিনিলৈকে চাই জনাব দেই আৰু আপোনালোকে আঁকোৱালি ল'লেই মই আশীৰ্বাদ যেন পাওঁ গতিকে ভিডিঅ'বোৰ চাই কমেণ্টছ কৰিব তেতিয়া মোৰ আশীৰ্বাদ যেন লাগিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিম এয়া অলৰেডি সন্ধিয়া হৈ গ'লগৈ আৰু সন্ধিয়া লাইট জ্বলাবলগীয়া হৈছে লাইটত এয়া কিছুমান শ্বট আছিলে ৰৈ যিহেতু গানটো দীঘল শেষ হোৱা নাছিলেগৈ গতিকে লাইট জ্বলাই গানটো কৰিবলগীয়া হৈছিলগৈ যিহেতু দিন ছুটি একদম সন্ধিয়া হৈ গ'ল আৰু ঠাণ্ডাও বেছি হৈ গৈছে এতিয়া একদম তেনেকৈয়ে নাচি আছে আৰু খুব ধুনীয়া ষ্টেপ দিছে গতিকে আপোনালোকলৈ এনেকৈ ভিডিঅ'বোৰ আগবঢ়াম আৰু খোৱাৰ ভিডিঅ' বিয়াৰ ভিডিঅ' শ্বুটিঙৰ ভিডিঅ' চব ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকিম আৰু আপোনালোকে চাই আদৰি ল'ব আৰু ধুনীয়া ধুনীয়া কমেণ্টছ কৰিব আৰু আশীৰ্বাদ জনাব যাতে মই ধুনীয়া ধুনীয়াকৈ ভিডিঅ'বোৰ আপোনালোকলৈ দি থাকিব পাৰোঁ এয়া দেখিছেনে আৰু এটা এয়া ছিংগল শ্বট এয়া ৰিলছৰ কাৰণে লৈ থকা হৈছিল একচুৱেলি শ্বুটিং পেকআপ হৈছিলগৈ আৰু তেতিয়ালৈ কিন্তু ৰিলছৰ কাৰণে লৈ থকা হৈছিলে মই আপোনালোকলৈ সেয়াও লগাই দিছোঁ আৰু ভিডিঅ'টো অলপ দীঘলীয়া হৈছে আপোনালোকে চাইছে যেতিয়া ধন্যবাদ জনাইছোঁ সকলোকে যোনে যোনে চাইছে ভিডিঅ'টো আৰু যোনে যোনে ধুনীয়াকৈ কমেণ্টছ দিছে সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ